অভিলাষ কলেজত ইণ্টিগ্ৰেশ্যন ষ্টাৰ্ট কৰিছে নে? কৰিছে ছাৰ। অ'কে ঠিক আছে, আজি আমিও ষ্টাৰ্ট কৰোঁ আৰু ভালকৈ। দুইমান ৱেইট কৰা। মানৱী কলেজত ইণ্টিগ্ৰেশ্যন ষ্টাৰ্ট কৰিছে নে? নাই কৰা ছাৰ। অ'কে আমি চাওঁ বাৰু। অভিলাষ ইণ্টিগ্ৰেশ্যন কিমান পালেগে কলেজত? ছাৰ 7.4 পালেগে। বুজি পাইছানে নাই? বৰকে বুজি পোৱা নাই। বাকী ভেক্টৰলৈকেতো ক্লিয়াৰ হৈছে, প্ৰব্লেম নাই? নাই ছাৰ। অ'কে প্ৰেক্টিচ কৰিবা ভালকৈ, যিমান প্ৰেক্টিচ কৰিবা সিমান ভাল হ'ব। আজি কি হ'ল জইন কৰা নাই কোনো ভালকৈ আৰু।
আজি আমি ইন্টিগ্ৰেশ্যন ষ্টাৰ্ট কৰিম আমাৰ তোমাৰ 5টা 6টা চেপ্টাৰ আমাৰ কমপ্লিট হৈ গৈছে ভেক্টৰৰ সহ আজি আমাৰ চেপ্টাৰ 7 আৰম্ভ হ'ব ইন্টিগ্ৰেলছ কাৰণ তোমালোকে ডিফাৰেন্সিয়েশ্যন যেহেতু পঢ়িছা তাৰ অপজিট কমপ্লিট হৈছে ইন্টিগ্ৰেশ্যন এতিয়া যাৰ যাৰ কলেজত ইন্টিগ্ৰেশ্যন আৰম্ভ কৰিছে তেওঁলোকে ইন্টিগ্ৰেশ্যন মানে কি আমি কিয় ইউজ কৰোঁ সেই বিষয়ে অকণমান ক'ব বিচাৰিবা নেকি ইন্টিগ্ৰেশ্যন আমাক কিয় লাগিলে কিবা এটা বস্তু পঢ়াৰ আগত আমি জানিব লাগে তাৰ সেইটো বস্তু নহ'লে আমাৰ নহ'লেহেঁতেন নেকি কি কাৰণে আমাক ইন্টিগ্ৰেশ্যন দৰকাৰ হ'ল অভিলাষ কিবা ক'বা হীৰক কলেজত ইন্টিগ্ৰেশ্যন পঢ়াইছে হয় স্যাৰ কিমান পালেগে 7.2 ইন্টিগ্ৰেশ্যন কিয় লাগে আমাক গম পোৱা নে ঠিক আছে বাৰু মই দেখাই আছো স্ক্ৰীন শ্বেয়াৰ হৈছে নে তোমালোকে ক'বা স্ক্ৰীনখন দেখা পাইছা সকলোৱে পাইছো পাইছো, স্যাৰ সো আমি আজি ইন্টিগ্ৰেশ্যন আৰম্ভ কৰিম সো তোমালোকক মই কিছুমান ফৰ্মুলা দিছো তোমালোকে নোট ডাউন কৰি ল'বা এইখিনি ডিফাৰেন্সিয়েশ্যনৰ ফৰ্মুলা আৰু এইখিনি আছে ইন্টিগ্ৰেশ্যনৰ ফৰ্মুলা ঠিক আছে সো ভালকে তোমালোকে লক্ষ্য কৰিবা ওকে ফৰ্মুলাখিনি তোমালোকে দেখিছা চাগে যে ডিফাৰেন্সিয়েশ্যনত যেনেকৈ কনষ্টেণ্টক আমি কি কৰিলে ডিফাৰেন্সিয়েট কৰিলে 0 হৈ যায় ঠিক সেইদৰে কনষ্টেণ্ট মানে সাপোজ ইয়াত 1 এটা আছে 1ক যেতিয়া তুমি ইন্টিগ্ৰেট কৰিবা কি পাবা তুমি x পাবা তাৰমানে ডিফাৰেন্সিয়েশ্যনৰ কমপ্লিট অপজিট ফৰ্মুলা হৈছে ইন্টিগ্ৰেশ্যন ঠিক আছে সেই বস্তুখিনি আমি আজি চাম আৰু কোনোবা জয়েন হয় নেকি একেবাৰে ওকে চোৱা ফৰ্মুলাখিনি তোমালোকে জানা সেই বস্তুখিনি আমি ইয়াত ইউজ কৰিব লাগিব ডিফাৰেন্সিয়েশ্যনৰ ফৰ্মুলা কমপ্লিট অপজিট হৈছে ইন্টিগ্ৰেশ্যনৰ ফৰ্মুলা এতিয়া মেইন কথালৈ আহোঁ যে আমাক ইন্টিগ্ৰেশ্যন লগা কিয় হ'ল ঠিক আছে প্ৰয়োজন কিয় আহিলে তোমালোকে ধুনীয়াকৈ পিকচাৰটো চোৱা এতিয়া মই যদি ক'ব বিচাৰোঁ তোমাক এটা ৰেগুলাৰ শ্বেপ দিয়া হৈ আছে সাপোজ এইটো কি হৈছে এটা ৰেক্টেংগল বা এটা আয়ত বা এটা তোমাক সাৰ্কেল বা বৃত্ত দিয়া হৈ আছে তোমাক এটা স্কোয়াৰ বা বৰ্গ দিয়া হৈ আছে তাৰ তুমি ধুনীয়াকৈ কালি বা এৰিয়া উলিয়াব পাৰিবা ফৰ্মুলা তোমালোকে জানা কিন্তু তোমালোকক যদি এনেকুৱাকৈ কৈ দিয়ে যে এই গ্ৰাফটোলৈ মন কৰা এই গ্ৰাফটো এটা লাইন এটা আছে কেনেকুৱা লাইন y = f of x এডাল লাইন আছে এডাল কাৰ্ভ এটা আছে কাৰ্ভডালে তোমাৰ এই যিখিনি অংশ আছে তোমাৰ এই গোটেই অংশখিনি এই গোটেই এৰিয়াখিনি দেই এই গোটেই এৰিয়াখিনিক বাউণ্ড কৰিছে বা আগুৰি ধৰিছে তে আগুৰি ধৰাৰ পিছত এই অংশখিনিৰ তুমি কালি উলিয়াব লাগে বা এৰিয়া উলিয়াব লাগে তে তাক তুমি কিবা ফৰ্মুলা ইউজ কৰি পেলাই আগতে ক্লাছ 10ত 9ত পঢ়ি আহা বা সৰুতে পঢ়ি আহা কিবা ফৰ্মুলা ব্যৱহাৰ কৰি পেলাই আমি ইয়াৰ জানো কালি নিৰ্ণয় কৰিব পাৰিম বা এৰিয়া উলিয়াব পাৰিম জানো কাৰণ এডাল কাৰ্ভ এনেকৈ বেকা বেকিকে গতি কৰিছে কোনো ৰেগুলাৰ শ্বেপ নাই তাৰ আমি আগতে পঢ়ি অহা মতে ফৰ্মুলা মতে জানো আমি তাক কালি উলিয়াব পাৰিম কোৱা আকৌ পাৰিম নে নোৱাৰিম কোনো আমাৰ হাতত ৰুল নাই যে আমি কেনেকৈ উলিয়াম শুনি আছানে মোৰ মাতটো ঠিকে শুনা পাই আছা শুনিছো আছো স্যাৰ ঠিক আছে তো সেইবাবে মই কি কৰিম চোৱা ইয়াত আমি এই কালি উলিয়াবৰ ক্ষেত্ৰত আমি ইন্টিগ্ৰেশ্যন ব্যৱহাৰ কৰিম মেইনলি যেতিয়া এডাল ইন্টিগ্ৰেশ্যন চিন থাকিব ভৱিষ্যতে যদি আৰু হায়াৰ মেথমেটিক্স পঢ়া এডাল ইন্টিগ্ৰেশ্যন থাকিলে সি এৰিয়া বুজায় কালি বুজায় ডাবল ইন্টিগ্ৰেশ্যন তো সেইটো দিলেও তোমাক সাৰফেচ এৰিয়া বুজাব
আৰু যেতিয়া ত্ৰিবুল ইন্টিগ্ৰেশ্যন দিবা ইয়াত কোৱান্টিটি এটা দিবা ত্ৰিবুল ইন্টিগ্ৰেশ্যন ইয়াত তোমাৰ dx ইয়াত তিনটা আহিব dx dy dz তিনটা আহিব এই তিনটা যেতিয়া আহিব dx dy dz তেন্তে কি বুজাব জানানে ভলিউম বুজাব মানে তোমাক যদি এটা সাপোজ পেয়াৰ দিয়া হৈ আছে এটা তোমাক গোলক দিয়া হৈ আছে গোলকৰ কালি ফৰ্মুলা তোমালোকে আয়তনৰ ফৰ্মুলা তোমালোকে জানা বা ভলিউমৰ ফৰ্মুলা তোমালোকে জানা কি আছিল বাৰু এটা স্পেয়াৰৰ ভলিউমৰ ফৰ্মুলা কি আছিলে 4/3 পাই r কিউব আছিল না নাই আছিল না নাই হয় তাৰ আকৌ সারফেস এরিয়া কি আছিল 4 পাই r স্কয়ার তুমি ত্রিবুল ইন্টিগ্রেশন ইউজ কৰি পেলাই তাৰ ভলিউমৰ ফৰ্মুলা যেটো সৰুতে মুখস্থ সাকে কৰিছিলা তাক বিভাগ তুমি প্ৰমাণ কৰিব পাৰিবা ঠিক সেইদৰে এই সারফেস ইন্টিগ্রেশনৰ ফৰ্মুলা ব্যৱহাৰ কৰি এই ফৰ্মুলাটো তুমি প্ৰুফ কৰিব পাৰিবা যদি হায়াৰ ম্যাথমেটিক্স পঢ়া এতিয়া আমাক জাস্ট ইন্টিগ্রেশনৰ জাস্ট যেনেকৈ আমি তোমাৰ সৰুতে এলফাবেট পঢ়িছিলো যেনেকৈ আমি ইন্টিগ্রেশনৰ আজি এবিসিডি বস্তুবিলাকহে আমি পঢ়িব লাগিব এলফাবেটখিনি যেনেকৈ পঢ়িব লাগিব তাৰ দ্বাৰা যেনেকৈ আমি বাক্য বনাইছিলো বা সেন্টেন্স মেকিং কৰিছিলো ঠিক সেইদৰে আমি এই ইন্টিগ্রেশনৰ সৰু সৰু সেই বেসিক ফৰ্মুলাৰ দ্বাৰা আমি সেই এলফাবেটখিনি শিকাহে হ'ব সেই বস্তুখিনি আমি শিকাইছে আমাক ক্লাস 12ত লাগে লাহে লাহে বস্তুবিলাক তোমালোকে গম পাবা এটা ইয়াৰ ক্ষেত্ৰত কি কৰা যায় চোৱা কেনেকৈ ইন্টিগ্রেশনৰ ফৰ্মুলা আহিলে আমি কি কৰিলো জানানে এই যেটো ৰিজন আছে ইয়াক এনেকুৱা কিছুমান সৰু সৰু পাৰ্টত ভাগ কৰিছো কলেজত এখিনি কেতিয়া আলোচনা কৰা নাযায় ভালকে মন কৰিবা সৰু সৰু পাৰ্টত আমি ভাগ কৰিছো যাতে কি হয় জানানে এইবিলাক এটা এটা কি হয় ৰেক্টেংগল বা আয়তত পৰিণত হয় এটা তোমালোকক মই দেখাবৰ কাৰণে ইমান ডাঙৰকে লৈছো কিন্তু যদি ভালকে চাও একদম সৰু সৰু যদি কৰিব বিচাৰো ইউ এটা কি হ'ব জানানে এটা আয়ত হ'ব মানে এই ৰিজনটো নাথাকিবগে এটা আয়ত তুমি পাবা বা এটা ৰেক্টেংগল পাবা এটা কথা তোমালোকে জানা চাগে যে আমি যদি এনেকুৱা সৰু সৰু তোমাৰ স্ট্ৰেট লাইন লগাও কি হয় এটা কি কাৰ্ভ বা বক্ৰৰেখাত পৰিণত হয় তাৰো গম পোৱা তোমালোকে ঠিক আছে এটা তোমালোকে বস্তুটো চোৱা এফালে যেহেতু x axis আছে মই কি কৰিলো x axis থাকাৰ কাৰণে এই স্মল পাৰ্টটো dx ভেৰি স্মল পাৰ্ট অফ x dx বুলি ৰিপ্ৰেজেন্ট কৰা যায় dx ৰে মই ৰিপ্ৰেজেন্ট কৰিলো আৰু ইয়াৰ যেটো হাইট আছে তাক মই y বুলি কলো কাৰণ y কিয় কাৰণ ফাংশনটো y f of x আছে তেতিয়া হলে মোক কোৱাচোন এই যেটো আয়ত তোমাৰ হালধীয়া বক্সৰ মাজত যেটো ৰঙেৰে তোমাৰ দিয়া হৈ থকা আয়তটোৰ কালি কিমান হ'ব বাৰু এই আয়তটোৰ কালি কি পাবা দৈৰ্ঘ্য পূৰণ প্ৰস্থ l * b নহয় জানো y * dx হ'ব নে নহয় হ'ব স্যার ঠিক আছে তো y * dx যে কৰিলা তুমি কি পালা এই সৰু আয়তটোৰ তুমি কি পালা কালি পাই গলা তে ইয়াতটো অসংখ্য আয়ত আছে নে নাই সৰু সৰু পাৰ্টত আমি বিভক্ত কৰিছিলো সৰু সৰু পাৰ্টত ভাগ কৰিছিলো অসংখ্য আয়ত আছে আমাৰ সেই আয়ত বিলাকৰ কালি তুমি কেনেকৈ উলিয়াবা কি কৰিবা তুমি ইহাক সাম কৰিবা বা একলগ কৰিবা যোগ কৰিবা একেলগে যেতিয়া লবা একেলগে লোৱাটোকে কোৱা হয় ইন্টিগ্ৰেট কৰা আমি তাক ইন্টিগ্ৰেশন কৰিম এটা ইন্টিগ্ৰেশন আমি চোৱা কোৰ পৰা কলে কৰিম কাৰণ এই গ্ৰাফডাল এফালেও বাঢ়ি বাঢ়ি গৈ আছে আৰু এফালেও বাঢ়ি বাঢ়ি গৈ আছে সেইভাবে আৰু লগতে আমাক কৈছে এই পাৰ্টিকুলাৰ ৰিজনটোৰ কথা কৈছে পাৰ্টিকুলাৰ ৰিজনটোৰ কথা যেহেতু কৈছে ই কোৰ পৰা আৰম্ভ হৈছে এৰ পৰা বি লে গৈছে মানে x ৰ ভ্যালু এৰ পৰা বি লে গৈছে তাৰ মানে তুমি ইয়াত কি দিবা ইন্টিগ্ৰেশনৰ ভ্যালু এৰ পৰা বি লে তুমি তোমাৰ যাত্ৰা আৰম্ভ কৰিবা তো কি বুজাব যে এই ৰিজনটোৰ এই গোটেই ৰিজনটোৰ কি বুজাব এৰিয়া বা কালি বুজাব কাৰোবাৰ কিবা সন্দেহ আছে বুজি পাইছা না ইন্টিগ্ৰেশন আমি কিয় ইউজ কৰো পাইছা পাইছো স্যার ঠিক আছে সময় লগে লগে বস্তুবিলাক গম পাবা চেপ্টাৰ 8ত এই ইন্টিগ্ৰেশনৰ এপ্লিকেশন আছে তাত এৰিয়া উলিয়াবলৈ শিকিবা ইন্টিগ্ৰেশনৰ ফৰ্মুলা তোমালোকক ইয়া দিয়া হৈ আছে তো আমি আজি 7.1 ৰ একদম বেসিক বস্তুখিনিৰ পৰা আৰম্ভ কৰো এতিয়া আৰু এটা কথা মই কৈ দিও যে ইন্টিগ্ৰেল বা ইন্টিগ্ৰেশন যদি কৰিব যাবা হি দুই প্ৰকাৰৰ
এটা হৈছে ডেফিনাইট আৰু আনটো হৈছে ইনডেফিনাইট। ডেফিনাইট মানে কি, যেনেকে মই ইয়াত কৰিলো, জানে কি এটা যেতিয়া তাৰ ফিক্স বাউণ্ডাৰী থাকিব যে এৰ পৰা সি বি লেকেহে গৈছে, বেলেগত যোৱা নাই, এৰ পৰা আৰম্ভ হৈছে বিত শেষ হৈছে, তেনেবোৰ ইন্টিগ্ৰেশনক আমি কি বুলি ক'ম, ডেফিনাইট। মানে আৰম্ভণি আৰু শেষটো মই জানো, তেনে ক্ষেত্ৰত তাক কি বুলি ক'ম, ডেফিনাইট। আৰু যাৰ তুমি আৰম্ভণি আৰু শেষটো নাজানা, তেনেবোৰ ইন্টিগ্ৰেশনক আমি ইনডেফিনাইট বুলি ক'ম। আৰু তেনেবোৰ ইন্টিগ্ৰেশনত আমি এটা যোগ কৰো যেতিয়া আনসাৰ কৰো, প্লাছ কনষ্টেন্ট আমি চি এটা সদায় এড কৰা যায়। ঠিক আছে, এতিয়া ইন্টিগ্ৰেশন কেনেকে লিখা যায়, সাপোজ মই আইৰে বুজালো ইন্টিগ্ৰেশন a to b f of x dx, ই হৈছে এটা ডেফিনাইট ইন্টিগ্ৰেশন। সাপোজ ইয়াক মই i1 বুলি ক'লো, এইটো i2, সাপোজ ইয়াৰ মই লিমিট দিয়া নাই, f of x dx, ই কি হ'ব তোমাৰ ইনডিফাইনাইট ইন্টিগ্ৰেশন, কাৰণ ইয়াৰ ইন্টিগ্ৰেশন ক'ৰ পৰা আৰম্ভ হৈ ক'ত শেষ হৈছে তাৰ কোনো উল্লেখ কৰা নাই। তেনে ইন্টিগ্ৰেশন যেতিয়া কৰিবা, আনসাৰ যিটোৱে পোৱা তাৰ লগত এটা কনষ্টেন্ট যোগ কৰা যায়, কাৰণ ভ্যালুটো আগা পিছা হ'ব পাৰে, কোনফালে যায় কি হ'ব নাজানো, সেইকাৰণে মই কনষ্টেন্ট এটা এড কৰা যায়। এতিয়া এই যে ফাংচন তুমি যাক ইন্টিগ্ৰেশন কৰিবা, সেই ফাংচনটো কোৱা হয় ইন্টিগ্ৰেন্ড। যাক ইন্টিগ্ৰেশন কৰা যায় তাক কোৱা হয় ইন্টিগ্ৰেন্ড। অসমীয়া নামটো একজেক্টলি পাহৰিছো, তথাপি তোমালোকে চাই ল'ব পাৰিব, কিতাপত থাকিব। যাক ইন্টিগ্ৰেশন কৰা যায় তাক কোৱা হয় ইন্টিগ্ৰেন্ড। আৰু ঠিক আছে, আৰু যেতিয়া ইন্টিগ্ৰেশনৰ এই চিম্বলটো থাকিব, লগতে এইফালে dx থাকক dt থাকক, সি কি বুজাইছে যে ইন্টিগ্ৰেশন কৰিছা কাৰ ৰেসপেক্টত, xৰ ৰেসপেক্টত। যেনেকে আগতে তোমালোকে ডিফাৰেন্সিয়েশন কৰিছিলা xৰ ৰেসপেক্টত, ঠিক সেইদৰে ইন্টিগ্ৰেশন কৰিবা xৰ ৰেসপেক্টত। ঠিক আছে নে সুবিধা আছে এইখিনিলৈকে? বুজি পাইছা? পাইছো স্যার। পাইছো স্যাৰ। ঠিক আছে, তাৰ পিছলে আহা যে ইন্টিগ্ৰেশনক বা ইন্টিগ্ৰেলক এন্টি ডিৰাইভেটিভ বুলিও কোৱা যায়। এন্টি ডিৰাইভেটিভ বুলিও উল্লেখ কৰা যায়। ঠিক আছে, এন্টি ডিৰাইভেটিভ বুলি উল্লেখ কৰা যায়। মানে তুমি ডিফাৰেন্সিয়েশন কৰিছা, মানে ডিৰাইভেটিভ কৰিছা, তাৰ উল্টাটো কি হ'ব, এন্টি ডিৰাইভেটিভ। তো মানে ডিফাৰেন্সিয়েট ভাঙিছিলা, ডিফাৰেন্সিয়েট কৰা মানে ভাঙিছিলা, তাক জোৰা লগাবা, তো কি হ'ব সেইটো এন্টি ডিৰাইভেটিভ, তাক আমি ইন্টিগ্ৰেল বুলিও কওঁ। তো 7.1 আমি আজি অলপ আৰম্ভ কৰো। 7.1 খিনি আমি চাওঁ, ফৰ্মুলা সময় সময়ে ব্যৱহাৰ কৰি যাম, তোমালোকে ব্যৱহাৰৰ লগতে গম পাই যাবা কাৰ লগত কি ফৰ্মুলা আমি ব্যৱহাৰ কৰো। তো আমাক ফাৰ্ষ্ট কুৱেশ্যনটো দিছে কিতাপত দিয়া মতে, sin 2x ৰ এন্টি ডেৰিভেটিভ উলিয়াব দিছে। ফাংচনটো দিয়া হৈ আছে sin 2x ৰ আবার এন্টি ডেরিভেটিভ উলিয়াব দিছে। তো sin 2x ৰ এন্টি ডেরিভেটিভ চোৱা, তোমালোকে এইবিলাক সৰু সৰা বস্তু আমি ইজিলি ডিফাৰেন্সিয়েট কৰি পেলাই ইন্টিগ্ৰেট কৰি পেলাই কৰিব পাৰো, কিন্তু আমাক কৈ দিছে যে আমি এন্টি ডেৰিভেটিভৰ ৰুলটো ইউজ কৰি পেলাই কৰিব লাগে, সেইকাৰণে আমি তেনেকৈ কৰিম। তোমালোকে এন্টি ডেৰিভেটিভৰ কথা যদি কয় আৰু যদি উল্লেখ কৰি দিয়ে যে অলপ ইন্টিগ্ৰেশন ইউজ নকৰি এজ ইউজুৱেল ডিফাৰেন্সিয়েশন ইউজ কৰি পেলাই এন্টি ডেৰিভেটিভটো উলিয়াব ট্ৰাই কৰা, তেতিয়া কেনেকৈ কৰিবা সেই বস্তুটো চোৱা। sin 2x আছে, সচৰাচৰ এইবিলাক ইমান হেৰি সহজ বস্তু ইমান নাহে বাৰু, তথাপিও এটাতো শিকিবৰ কাৰণে। sin 2x ক তোমালোকে চিন্তা কৰা যে এনেকুৱা এটা ফাংচন তোমালোকে ভাবা যাক তোমালোকে ডিফাৰেন্সিয়েট কৰিলে sin 2x আহাৰ চান্স আছে, কাৰণ আমাক ইন্টিগ্ৰেশন উলিয়াব দিছে বা আমাক এন্টি ডেৰিভেটিভ উলিয়াব দিছে, আমি ইয়াত সেই ফাংচনটো ভাবিব লাগিব। ঠিক আছে, আমি সেই ফাংচনটো মানে আমি কাক ভাঙিলে কেনেকুৱা কি ফাংচন আছে যাক আমি যদি ভাঙো তেন্তে আমি sin 2x পাব পাৰো, আৰু যিটো ফাংচন তুমি ভাঙিলে sin 2x পোৱা, তেতিয়াহ'লে তাক আকৌ তুমি যদি এফালৰ পৰা ইন্টিগ্ৰেট কৰি দিয়া, সেই ফাংচনটোকে ঘূৰি পকি পাবাগে গৈ। মানে কথাটো মই এইটো কৈ আছো, ধৰি লোৱা মানে f of x ক তুমি ভাঙিলে g of x পোৱা যায়, তাৰ মানে g of x ক যদি মই ইন্টিগ্ৰেট কৰিব যাওঁ কি পাম, f of x পাম।
ইয়াক ভাঙিলে gx পোৱা যায় তাৰমানে gx ক 0 লগালে কি পোৱা যাব f of x পোৱা যাব কথাটো বুজি পাইছা না কি ক'ব বিচাৰিছো মই পাইছো ছাৰ ঠিক আছে তো সেই কাৰণে তোমালোকে ভাবা যে sin 2x ক কি এনেকুৱা ফাংচন আছে যে তাক আমি যদি কি কৰো তাক যদি আমি অকমান হেৰি কৰো ডিফাৰেন্সিয়েট কৰিলে কি পোৱা যায় sin 2x পোৱা যায় সাইনক ডিফাৰেন্স আমি এনেকুৱা এটা চিন্তা কৰিব লাগে যে কাক ডিফাৰেন্সিয়েট কৰিলে সাইন পোৱা যায় নিশ্চয় আমি জানো ন কসক ভাঙিলে সাইন পোৱা নাযায় জানো ডিফাৰেন্সিয়েশন অফ কি হয় cos x ইকুৱেল টু কি আহে sin x আহে সো তোমালোকে সেই কসক লৈ পেলাই চিন্তা কৰা যে আমি চোৱাচোন ডিফাৰেন্সিয়েশন অফ যদি মই ইয়াত 2x থাকাৰ কাৰণে মই cos 2x ললো ডিফাৰেন্সিয়েশন অফ cos 2x মানে কি হ'ব -2 sin 2x হ'বনে নে নহ'ব মানবী হ'বনে হ'ব ঠিক আছে তে হাফটোৰ আমাক একো দৰকাৰ নাই কাৰণ ইয়াত দিয়া থকা ফাংচনটোত কেৱল sin 2x আছে সেইটো কাৰণে হাফটো এফালে লৈ যোৱা তো -1/2 d/dx of cos 2x ইকুৱেল টু কি হ'ব sin 2x হ'ব হাফটো মই কনষ্টেন্ট যেহেতু মই ডিফাৰেন্সিয়েশনৰ ভিতৰত তাক সুমুৱাই দিবও পাৰো সি একো অসুবিধা নকৰে তো cos 2x ইকুৱেল টু কি পাবা sin 2x এতিয়া চোৱাচোন তোমালোকে ধুনীয়াকৈ পাই গলা যে ইয়াত এনেকুৱা এটা ফাংচন আছিলে যিটো হৈছে কি cos 2x যাক তুমি কি কৰা যাক তুমি ডিফাৰেন্সিয়েট কৰিলে কি পোৱা যায় sin 2x পোৱা যায় তাৰ মানে উল্টাকে ক'ব নোৱাৰানে যে sin 2x ক যদি মই ইন্টিগ্ৰেট কৰো বা এন্টি ডেৰিভেটিভ উলিয়াও তাৰ মানে তাৰ ভ্যালুটো মই কি পাম -1/2 cos 2x বুজি পাইছানে মই বুজি পাইছানে নাই এবাৰ কথাখিনি কি ক'ব বিচাৰিছো মই বুজি পাইছানে পাইছো ছাৰ এটা এই বস্তুটো সদায় আমি এনেকৈ কৰি নাথাকিম তো সিম্পল আমি ইন্টিগ্ৰেশন কৰিম চোৱা sin 2x dx সাইনক ইন্টিগ্ৰেট কৰিলে তোমালোকে এটা বস্তু জানা যে সাইনক যদি মই ভাঙি দিওঁ সদায় ডিফাৰেন্সিয়েশনৰ ফৰ্মুলাখিনি চাবা তাৰ উল্টাটো ইন্টিগ্ৰেশন হয় সাইনক ভাঙিলে আমি cos পাওঁ আকৌ cosক ভাঙিলে আমি sin মাইনাস sin পাওঁ তাৰ মানে মাইনাস সাইনক জোড়া লগালে কি পাবা cos পাবা মাইনাসটো যদি এফালে লৈ যোৱা তাৰ মানে ডিফাৰেন্সিয়েশন অফ -cos x ইকুৱেল টু কি পাবা তুমি sin x পাবা তাৰ মানে এই এন্টি ডেৰিভেটিভৰ কথাটোৱে sin x যদি তুমি জোড়া লগোৱা মানে ইন্টিগ্ৰেট কৰা তেতিয়া কি পাবা -cos 2x পাবা তো ইয়াত কি আহিব -cos 2x এতিয়া এটা কথা মন কৰিবা যেতিয়া আমি ডিফাৰেন্সিয়েট কৰিছিলো যদি ফাংচনটোত এই 2x 3x থাকে সি সদায় আগত বহিছিলে এতিয়া ইয়াত সি তলত বহিব সদায় তলত বহিব প্লাস কনস্ট্যান্ট c ইয়াত 2x আছে কাৰণে তলত ইয়াত সদায় 2 বহি গৈছে 3x থাকাৰ কাৰণে 3 বহিলেহেঁতেন 4x থাকাৰ কাৰণে 4 বহিলেহেঁতেন ঠিক আছে কিয় বহে 7.2 তোমালোকে গম পাবা সাবস্টিটিউশন কৰি পেলাই আমি কৰিব পাৰিম তাৰ ক্ষেত্ৰত অসুবিধা আছে নেকি এখিন লাগে অসুবিধা পাইছা কিবা নাই ছাৰ ওকে মেইন বস্তুখিনিলে আমি যাওঁ তোমালোকে চোৱা ভালকে ওকে সো আমাক কোৱেশ্চন দিছে মেইন কোৱেশ্চনখিনি ক'ৰ পৰা আছে আমাৰ ইন্টিগ্ৰেশনৰ মই টেক্সটবুকখনত চাব পাৰোঁ ওকে এইখিনি ফৰ্মুলা তোমালোকে চাব পাৰিবা ওকে ঠিক আছে সো মই মেইনলি 6 নম্বৰ পাহে আৰম্ভ কৰোঁ ইন্টিগ্ৰেশন 4 e to the power 3x plus 1 dx কেনেকৈ কৰে চোৱা একদম সহজ কথা এইখিনি বেসিক ইন্টিগ্ৰেশন একদম এবিসিডি নিচিনা 4 e to the power 3x plus 1 into dx ইয়াক কি কৰা তোমালোকে সেপাৰেট কৰা 4 e to the power 3x dx plus 1 dx মানে ডিফাৰেন্সিয়েশন যেনেকৈ ভাগ ভাগ হৈ যায়
তেনেকৈ ইণ্টিগ্ৰেশ্যনো তোমাৰ বিভক্ত হ'ব পাৰে প্লাছ মাইনাছ চিন অনুসৰি এতিয়া 4টোৰ কোনো কাম নাই তাক ইণ্টিগ্ৰেশ্যনৰ বাহিৰত লৈ যোৱা থাকিলে এইটো প্লাছ 1 ইনটু dx এতিয়া e টু দি পাৱাৰ x এনেকুৱা এটা ফাংচন যাক তুমি ডিফাৰেন্সিয়েট কৰা ইন্টিগ্ৰেট কৰা একেটাই পোৱা যায় তেতিয়ালে আমি কি পাম ইয়াক ইন্টিগ্ৰেট কৰিলে e টু দি পাৱাৰ 3x মই কৈছিলো যদি x ৰ লগত কিবা এটা সংখ্যা মাল্টিপ্লাই হৈ থাকে কি তলত কি হৈ যায় ডিভাইড হৈ যায় প্লাছ 1ক ইন্টিগ্ৰেট কৰিলে কি হ'ব কাৰণ তোমালোকে জানা x ক যদি মই ভাঙো 1 আহে তাৰ মানে 1ক যদি মই ইন্টিগ্ৰেট কৰো কি পাম মই x পাম সেইকাৰণে কি আহিব x প্লাছ c তাৰ মানে কি পাবা 4/3 e টু দি পাৱাৰ 3x প্লাছ x প্লাছ c কিবা নুবুজা আছে নেকি কাৰোবাৰ কিবা নুবুজা আছে নে পাইছা পাইছো ছাৰ ওকে পিছৰ কিটালৈ যোৱা সহজ বস্তু হয় ইমান টান বস্তু নহয় খালি অলপ প্ৰেক্টিছ ভালদৰে কৰিলে হৈ যাব 7 নম্বৰটো কলেজত পঢ়াইছে বাৰু ভালকে তোমালোকে চাবা ইয়াতো চাবা তাতো চাবা বস্তুখিনি তেতিয়া ক্লিয়াৰ হৈ যাব x স্কয়াৰ মাল্টিপ্লাই কৰিলে থাকিব 1 dx এইখিনি একদম সহজ বস্তু তাৰ মানে কি পাবা তোমালোকে এতিয়া চোৱা ইন্টিগ্ৰেশ্যনৰ x টু দি পাৱাৰ n dx ৰ ফৰ্মুলাটো কি হয় x টু দি পাৱাৰ n প্লাছ 1 ডিভাইডেড বাই n প্লাছ 1 ঠিক আছে কাৰণ ইয়াক ডিফাৰেন্সিয়েশ্যনৰ ফৰ্মুলা আছে তাৰ পৰা ইন্টিগ্ৰেশ্যনৰ ফৰ্মুলা আহিছে তে ইয়াক যদি মই ভাঙি দিও নহয় মই x টু দি পাৱাৰ n এ পাম হয় নহয় চোৱাচোন তোমালোকে d by dx of x to the power n plus 1 divided by কি আছে n plus 1 আছে ফৰ্মুলাটো হয় নহয় চোৱা প্ৰতিটো ফৰ্মুলাৰে প্ৰুফ আছে কিন্তু দেই তোমালোকক কিতাপত সবৰে দৰকাৰ নাই কাৰণেহে দিয়া নাই তে 1 by n plus 1 টো কনস্ট্যান্ট বাহিৰলৈ উলিয়াই দিয়া d by dx of কি থাকে x to the power n plus 1 তে মোক কোৱাচোন এই x to the power n plus 1 ক ইন্টিগ্ৰেট কৰিলে ডিফাৰেন্সিয়েট কৰিলে কি পাবা কি পাম কি পাম অভিলাষ কি পাম n x to the power n minus 1 ইয়াত n plus 1 আছে মই তেতিয়াহ'লে কি পাম n plus 1 x to the power n plus 1 minus 1 কাৰণ ওপৰত পাৱাৰ কি আছে n plus 1 আছে n নাই নহয় তাৰ মানে a n plus 1 a n plus 1 কেনসেল যাব তাৰপিছত তুমি কি পালা x to the power n পাই গলা 1 1 টো কেনসেল গল তাৰ মানে ইয়াক যেতিয়া ডিফাৰেন্সিয়েট কৰা x to the power n পোৱা উল্টাকে কোৱা x to the power n ক ইন্টিগ্ৰেট কৰিলে কি পাবা এই ভ্যালুটো পাবা কথাটো সেইটো তে ইয়াত কি হৈ যাব স্কয়াৰ আছে তাৰ মানে ওপৰত কি বহিব 2 + 1 3/3 minus x plus c বুজি পাইছা নে অসুবিধা হৈছে বুজি পাইছা পাইছো ছাৰ ঠিক আছে এখিনি সহজ বস্তু হয় কনস্ট্যান্ট বিলাক বাহিৰলৈ উলিয়াই দিয়া x একে কথা x স্কয়াৰ ইন্টিগ্ৰেট কৰিলে কি হ'ব x³ + b x ক ইন্টিগ্ৰেট কৰিলে কি হ'ব স্কয়াৰ বহিব না পাৱাৰ 1 আছে যেহেতু বাই 2 + c একো নাই মানে 1 এটা আছে c * x প্লাস কনস্ট্যান্ট এটা দি দিয়া এটো হৈছে d ঠিক আছে নে অসুবিধা হৈছে পাইছা বুজি এখিনি সহজ বস্তু একো টান নাই সো তোমালোকে চালে গম পাবা মই 10 নম্বৰটোলে দেখাই আছো √x minus 1/√x খালি ফৰ্মুলা কিটা অকমান ভালদৰে কৰোতে আহিবগে অকন মনত ৰাখিব ট্ৰাই কৰিবা আৰু এতিয়া ইয়াক তুমি a - b হোল স্কয়াৰ সূত্ৰত ভাঙি দিয়া √x ক স্কয়াৰ কৰিলে কি পাম x minus 2 into √x into 1/√x plus 1/√x ক স্কয়াৰ কৰিলে কি হয় 1/x dx a √x কেনসেল গল তাৰ মানে তুমি কি পালা x minus 2 plus 1/x কি পালা dx সো ইয়াক যেতিয়া মই ইন্টিগ্ৰেট কৰিম সেপাৰেট কৰি দিয়া minus 2 dx plus integration 1/x dx সো x ক ইন্টিগ্ৰেট কৰিলে কি পোৱা যায় x² / 2 এ 2 ইন্টিগ্ৰেট কৰিলে কি পাবা 2x এতিয়া লগক যেতিয়া ডিফাৰেন্সিয়েট কৰা 1/x পোৱা যায় তাৰ মানে 1/x ক ইন্টিগ্ৰেট কৰিলে কি পোৱা যাব log x
হ'বনে নহয় বাৰু? হ'ব? হ'ব ছাৰ। পাইছা চবেই বুজি? পাইছো ছাৰ। অ'কে। তোমালোকৰ এইখিনি একদম বেছিকখিনি শিকাই থকা আছে। লাহে লাহে ওপৰলৈ গৈ থাকিবা। মেইন বস্তুবিলাক 7.2, 7.3 এইবিলাকৰ পৰা মেইনলি আৰম্ভ হ'ব আৰু। এতিয়া এইখিনি বেছিক বস্তুখিনি শিকোৱা হৈছে, যাতে তোমালোকে এইখিনি ক্লিয়াৰ হয়। আকৌ এটা কথা, এইখিনি ক্লিয়াৰ নহ'লে আকৌ পিছৰখিনি নহ'ব। এইটো কাৰণে এইখিনি জানিব লাগিব। অভিলাষে এক্সামত কিমান পাইছিলা? ছাৰ এই আপুনি যে দিছিল পেপাৰ এখন নাই, সেইখনত মোক 34। চবেই বাৰু সঁচাকে নিজৰ নিজে কষ্ট কৰি পেলাই কৰিছা নে চাই চাই কৰিলা বাৰু? বহিখন মেলিব লগা হ'ল অলপ? অভিলাষ কি কৰিছিলা? ছাৰ নিজেই কৰিছো। অঁ, নিজে কৰিছা যদি ভাল কথা, নিজৰ কাৰণে ভাল। চাই চাই কৰিলেতো নিজৰ কাৰণে লোকচান বাৰু। কাৰণ পৰীক্ষাত তোমালোকে দিবা, লোকচান নিজৰ হ'ব। এতিয়া ইয়াক মই আৰু এটা ষ্টেপ লিখি দিছোঁ দেই। প্লাছ ইণ্টিগ্ৰেশ্যন 5dx মাইনাছ 4 ইণ্টিগ্ৰেশ্যন, এইটো মই এনেকৈ লিখিব পাৰিমনে? x⁻² dx পাৰা যাবনে ওপৰলৈ নিলে? x⁻² যাব পাৰিম? এতিয়া ইয়াক ইণ্টিগ্ৰেট কৰা। এক্সক ইণ্টিগ্ৰেট কৰিলে কি হয়? x²/2, এইফালে কি পাবা? 5x - 4 x⁻² -2 + 1 -2 + 1 ফৰ্মুলাটো x⁻n+1 ফৰ্মুলা মতে প্লাছ কনষ্টেণ্ট চি দিবলৈ নাপাহৰিবা কেতিয়াও ইনডিফিনাইটৰ ক্ষেত্ৰত। আকৌ ডিফিনাইটত আকৌ চি দি নিদিবা। তাৰপৰা কি আহিব? মাইনাছ, মাইনাছে মাইনাছে কি পাবা? প্লাছ, আৰু এইটো কি হ'ব? x⁻−1, তাৰমানে 1/x + c। হ'বনে নে নহ'ব? পাইছা বুজি? পাইছানে? পাইছো ছাৰ। অ'কে, তাৰপিছলৈ আমি যাওঁ। তাৰপিছৰ কোনটো কুৱেশ্যন আছে আমাৰ? 12 নম্বৰটো। 12 নম্বৰটো চোৱা। 12টো আমাৰ কি আছে চোৱা? x³ + 3x + 4 / (x) হোল ইনটু dx। ইয়াত একো কৰিব নালাগে, জাষ্ট ডিভাইড কৰি দিয়া। √x ডিভাইড কৰি দিয়া, চবকে ডিভাইড কৰি দিয়া। প্লাছ 3/x / (x) প্লাছ 4/(x) কি পাবা? dx। এতিয়া ইয়াত x ৰ পাৱাৰ 3 আছিল, তলত আহিব কিমান? x ৰ পাৱাৰ 1/2, ওপৰলৈ গ'লে কি হ'ব তোমাৰ? -1/2 প্লাছ এই √x, এটা √x কাটা যাব, তাৰমানে কি পাবা? 3 × √x প্লাছ 4 √x আছিল তলত, ওপৰলৈ গ'লে কি হ'ব? পাৱাৰ x⁻−1/2 ইনটু dx। কাৰোবাৰ বুজি পোৱাত কিবা অসুবিধা হৈছে নেকি? বুজি পোৱাত কিবা অসুবিধা হৈছে নেকি? নে পাইছা চবেই? পাইছো ছাৰ। অ'কে, এতিয়া ইণ্টিগ্ৰেট কৰা। একে ফৰ্মুলা দেই, একো টান কাম নাই। n+1 / n+1 + 3x⁻n মানে কিমান? 1/2 + 1 1/2 + 1 + 4 x⁻−1/2 + -1/2 + 1 -1/2 + 1 প্লাছ c। জাষ্ট ভেলুখিনি বহাই দিয়া। x⁻ ওপৰত কিমান হ'ব? 7/2, তলতো আহিব 7/2, ওপৰলৈ গ'লে কি হৈ যাব? উল্টা হৈ যাব, 2/7 প্লাছ ঠিক সেইদৰে 3 × x⁻ কি হ'ব? 3/2, তলতো আহিব 3/2, ওপৰলৈ উল্টা হ'লে কি হ'ব? 2/3 হৈ যাব। a3 কেঞ্চেল যাব, প্লাছ 4x⁻, 1/2, তলত আহিব 1/2, ওপৰলৈ গ'লে কি হৈ যাব? ইনটু 2 প্লাছ c। তাৰমানে কি পাবা তুমি? এইটোতো চেম পাবা, প্লাছ 2x⁻³ 3/2 প্লাছ 8x⁻² প্লাছ c। এইটো কি হ'ব তোমাৰ? 2/7 লিখিয়ে দিছোঁ আৰু x⁻7/2। বুজি পাইছা নে অসুবিধা হৈছে? পাইছা বুজি? ঠিকে আছে নে? পাইছো।
ওকে মাতটো ফাটি ফাটি আহিছে বাৰু নেক্সট 13 টো ভাল কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চোৱা x² মাইনাছ x³ মাইনাছ x² আছে নেকি প্লাছ x মাইনাছ 1 ডিভাইডেড বাই x মাইনাছ 1 dx তাৰ মানে তুমি কি পাবা ওপৰ ইয়াত x³ মাইনাছ x² আছে দুইটাৰ পৰা মই x² এটা কমন ল'ব পাৰিম কি থাকি যাব x মাইনাছ 1 ইয়াত একো নাই মানে 1 এটা কমন ল'ব পাৰিম x মাইনাছ 1 তল কি থাকি যাব x মাইনাছ 1 হোল ইনটু কি পাবা তুমি dx পাবা তাৰ পিছত দুয়োটাৰে পৰা x মাইনাছ 1 টা কমন ল'ব পাৰিবা x² মাইনাছ 1 ডিভাইডেড বাই x মাইনাছ 1 ইনটু কি পাবা dx পাবা এইটোৱে কেনসেল হ'ল থাকি গ'ল কি x² মাইনাছ 1 dx ইয়াৰ পৰা কি পাবা ইন্টিগ্ৰেট কৰি দিয়া আৰু ইন্টিগ্ৰেশন চিন দিয়াটো প্ৰয়োজন নাই স্যার x² + 1 হবে স্যার +1 তাৰ মানে কি পাবা x³ + 3 + x + c ঠিক আছে নে আছে স্যার আছে স্যার তেনেকে 14 টো সেম হয় 14 টো একেবাৰে ইজি √x দি মাল্টিপ্লাই কৰি দিলে হ'ল এটো সহজ তো এটো মই নকৰাও 15 টো একেটাই √x দি মাল্টিপ্লাই কৰি দিলে হ'ল মই তোমালোকক 16 টো লৈ যাওঁ 16 টো একেটা কাম পাৰিবা নোৱাৰা চোৱাচোন কিতাপত থকা মতে 15 আৰু 14 পাৰিবা নোৱাৰা নে অসুবিধা আছে কৰাব লাগিব চোৱাচোন কিতাপটো সবৰ হাতত আছে চাগে চোৱাচোন নিজে পাৰিবা নে নোৱাৰা পাৰিবা নে পাৰিম স্যাৰ পাৰিম ওকে 2 ইনটু x ক ইন্টিগ্ৰেট কৰিলে কি হ'ব x² / 2 -3 cos ক ইন্টিগ্ৰেট কৰিলে কি আহে sin আহে দেই cos ক ইন্টিগ্ৰেট কৰিলে আমি sin পাওঁ কিয় কাৰণ sin ক ডিফাৰেন্সিয়েট কৰিলে cos আহে যে সেইটো কাৰণ cos ক ইন্টিগ্ৰেট কৰিলে আমি sin পাওঁ প্লাস e to the power x plus c a2 cancel x² - 3 sin x plus e to the power x plus c হৈ গ'ল আনসার একেবাৰে ইজি কথা তাৰ পিছত আমি যাওঁ এটো বুজি পাইছা ন একো অসুবিধা নাই নে অসুবিধা আছে পাইছো স্যার 17 টো যাওঁ 2x² - 3 sin x plus 5 √x তাৰপিছত কি আছে dx আছে চোৱাচোন 2 ইনটু x² ইন্টিগ্ৰেট কৰিলে মই ডাইৰেক্ট লিখিম দেই x³ / 3 -3 এতিয়া মোক কোৱা sin ক ইন্টিগ্ৰেট কৰিলে কি আহে sin ক ইন্টিগ্ৰেট কৰিলে কি অনলি cos নহয় দেই sin ক ইন্টিগ্ৰেট কৰিলে -cos sin ক ইন্টিগ্ৰেট কৰিলে -cos প্লাস 5 এতিয়া √x আছে ন এই √x আছে ইন্টিগ্ৰেট কৰিলে কি হ'ব x to the power 1/2 plus 1 1/2 plus 1 plus c তাহলে তুমি কি পালা 2/3 x to the power 3/2 এটো -1 প্লাস 3 cos x এটো তলত থাকিলে 2/3/2 ওপৰলে গলে কি হ'ব 2/3 তাৰ মানে 5 into 2/3 x to the power 3/2 plus c 10 কৰি দিবা আৰু 10/3 হৈ যাব sin ক ইন্টিগ্ৰেট কৰিলে আমি -cos পাওঁ তো ভালদৰে চাবা মাইনাস প্লাস খেলি মেলি নকৰিবা বুজি পাইছা পাইছানে পাইছো স্যার পাইছো স্যার ওকে তাৰ পিছত 18 টো যোৱা কি আছে sec x তাৰ পিছত sec x plus 10x 11ত ইয়াৰ ডিফাৰেন্সিয়েচনৰ প্ৰতিটোৰে ফৰ্মুলা ডেৰিভেশ্যন আছিলে যে sec ক ডিফাৰেন্সিয়েট কৰিলে কি পায় sec x 10x ক ডিফাৰেন্সিয়েট কৰিলে কি পায় সব বস্তু আছে তো তাৰ উল্টাকে ইন্টিগ্ৰেশনৰ ফৰ্মুলাখিনি নিজে নিজে আহি যাব টেনচন ল'বলগীয়া একো নাই সব ফৰ্মুলা আছিলে প্ৰুফো আছিলে কিন্তু পৰীক্ষা নহল যে এটো কাৰণ তোমালোকে গমো নাপালা বা কলেজত কিমান পঢ়াইছে নপঢ়াইছে এটো কথা মই গমো নাপাওঁ বাৰু 10x dx এতিয়া 10ক আমি ভাঙিলে sec² x পোৱা যায় তেতিয়ালা 10ক ইন্টিগ্ৰেট তেতিয়ালা আমি ডিফাৰেন্সিয়েচন অফ 10x এটো কথা কৈ আছো ডিফাৰেন্সিয়েচন অফ 10x মানে কি হয় sec² x তাৰ মানে sec² x ক ইন্টিগ্ৰেট কৰিলে কি পোৱা যাব 10x তো এত মই কি লিখিম 10x আকৌ
sec x ক ডিফাৰেন্সিয়েট কৰিলে পোৱা যায় sec x tan x তাৰ মানে sec x tan x ক ইন্টিগ্ৰেট কৰিলে কি পোৱা যাব sec x plus c বুজি পাইছা নে নাই পোৱা পাইছা নে নাই পাইছো স্যার পাইছো স্যার Okay. তাৰপিছলৈ যোৱা ইন্টিগ্ৰেশ্যন sec square x by cosec square x dx এতিয়া ইয়াৰটো কোনো তেনেকুৱা ফৰ্মুলা নাই কিন্তু ইয়াক আমি সেকক কাবালে ভাঙিব পাৰিম sec মানে কি হয় বাৰু sec মানে কি হয় কাৰ উল্টা হয় 1 by cos yes cos cosৰ উল্টা হয় তাৰ মানে আৰু cosec টো কাৰ হয় sin ৰ dx তে যদি ভালকে লিখিব যোৱা উল্টা হৈ যাব কি হ'ব তোমাৰ sin square x by cos square x dx তাৰ মানে তুমি কি পালা ইন্টিগ্ৰেশ্যন tan square x dx তে মই দিয়া ফৰ্মুলাখিনি তোমালোকৰ কিতাপত থকা ফৰ্মুলাখিনি মতে tan square x ৰ কোনো ডাইৰেক্ট ইন্টিগ্ৰেশ্যনৰ ফৰ্মুলা নাই সেইবাবে আমি ইয়াক ডাইৰেক্টলি ইন্টিগ্ৰেট কৰিব নোৱাৰিম কিন্তু আমি এটা কথা জানো যে 1 plus tan square x equal to কি হয় sec square x তাৰ মানে tan square x মানে কি হয় sec square x minus 1 ইয়াৰ টু ইন্টিগ্ৰেশ্যনৰ ফৰ্মুলা আছে আৰু 1 আৰু 2 টো আছে তে নিশ্চয়কৈ মই ইয়াক ইন্টিগ্ৰেট কৰিব পাৰিম এনেকে তাৰ মানে ইয়াত কি হ'ব sec square x minus 1 লিখা dx লিখা তে sec x ক ইন্টিগ্ৰেট কৰিলে কি পোৱা যায় tan x minus x plus c বুজি পাইছা নে নে সুবিধা হৈছে বুজি পাইছা পাইছা নে স্যার লাস্টৰ লাইনটো আৰু এবাৰ কৈ দিয়কচোন কোনটো লাইন চোৱা যে তোমাৰ কি হৈ আছে tan x ৰ কোনো ডাইৰেক্ট ইন্টিগ্ৰেশ্যনৰ ফৰ্মুলা নাই কিন্তু আমিতো জানো যে tan ৰ লগত কাৰোবা ফাংচনৰ ৰিলেচন আছে নেকি যে যাক আমি ইন্টিগ্ৰেশ্যন আছে আমিতো জানো ন 1 plus tan square x equal to sec square x সো মই tan square x ৰ জায়গাত ইয়াক লিখিছো লিখি পেলাই সিম্পলি বহাইছো আৰু ইয়াক মই ইন্টিগ্ৰেট কৰিছো বুজি পাইছা এতিয়া পালো স্যার ঠিক আছে 20 নম্বৰটো যোৱা কি আছে ইন্টিগ্ৰেশ্যন 2 minus 3 sin x divided by cos square x dx ইয়াক সিম্পল তোমালোকে ডিভাইড কৰি দিয়া 2 by cos square x dx minus 3 by sin x cos square x dx এতিয়া 2 to constant 1 by cos square x মই কি লিখিব পাৰিম sec square x পাৰিম নে নোৱাৰিম পাৰিম নে নোৱাৰিম পাৰিম স্যাৰ এতিয়া ইয়াত চোৱাচোন তলত cos দুটা আছে মই যদি cos x into cos x লিখো কাৰোবাৰ কিবা অবজেকশন আছে নেকি পাৰিম নে নোৱাৰিম তোমালোকে এই sin by cos টো কি লিখিব পাৰিবা tan x ইয়াৰ একো নাই মানে 1 এটাটো মাল্টিপ্লাই হৈ আছে 1 by cos x কি লিখিব পাৰিবা তুমি sec x তাৰপিছত আহি গ'ল কি dx তে ইন্টিগ্ৰেট কৰি দিয়া 2 ইন্টিগ্ৰেশ্যন sec square x মানে কি হয় 2 tan x minus 3 এটো কি হয় sec x plus c বুজি পাইছা পাইছো স্যাৰ ঠিকে আছে নে ঠিকে আছে আছে মানবী বুজি পাইছা বুজি ভালকে পাইছো স্যার এতিয়া ইয়াক চোৱা x to the power মই 1 by 2 ইয়াক কি লিখিব পাৰিম x to the power মই minus 1 by 2 dx তাৰ মানে কি হ'ব x to the power 1 by 2 plus 1 1 by 2 plus 1 plus x to the power minus 1 by 2 plus 1 minus 1 by 2 plus 1 plus c তাৰ মানে তোমালোকে কি পাবা ইয়াত 2 by 3 x to the power 3 by 2 এটো কি আহিব তোমাৰ ওপৰলৈ গলে তোমাৰ প্লাস 2 হৈ যাব তলটো হাফ আহিব না ওপৰলৈ গলে 2 হৈ যাব
x to the power 1/2 plus c তাৰ মানে ইয়াটো MCQ হিচাপে দি থৈছিলে দেই সিহঁতে আনসাৰত আনসাৰ কোনটো কাৰেক্ট হ'ব কিতাপৰ মতে চোৱাচোন কোনটো কাৰেক্ট হ'ব তোমাৰ ফাৰ্ষ্টটো কাৰেক্ট হ'ব ফাৰ্ষ্টটো কাৰেক্ট হ'ব নহয় ফাৰ্ষ্টটো কাৰেক্ট নহয় সেকেন্ডটো কাৰেক্ট হ'ব না সেকেন্ডটো নহয় সেকেন্ডটো নহয় কোনটো হ'ব 3/2 ন থাৰ্ডটো কাৰেক্ট হ'ব না C টো কাৰেক্ট হ'ব নে কিতাপত আছে চোৱাচোন হ'ব নে হ'ব ছাৰ d by dx of f of x equal to তোমালোকে এইবিলাক ইন্টিগ্ৰেশন বিশেষকৈ ইন্টিগ্ৰেশনখিনি একদম পেন্ডিং নকৰিবা দেই লগে লগে তোমালোকে কৰি যাবা যিমান প্ৰেক্টিস কৰিবা সিমানে তোমালোকৰ কাৰণে ভাল হ'ব তোমাক কোৱা হৈ আছে এটা ফাংচন আছে যাক ভাঙিলে আমি এটো পাওঁ এটা এই ফাংচনটোৰ ভ্যালু খুদিছে এটা both side যদি মই ইন্টিগ্ৰেশন কৰি দিও ইন্টিগ্ৰেশন d by dx of f of x into dx equal to তেতিয়া মই চোৱা ইয়াক ভাঙিলে এই ফাংচনটো পোৱা যায় তেতিয়াহলে নিশ্চয়কৈ ইয়াক ইন্টিগ্ৰেট কৰিলে মই f of x পাম নে নাপাম বাৰু পাম নে নাপাম পাম ছাৰ ছাৰ a dx to cancel যাব থাকি গল কি integration d of f of x equal to integration 4x cube minus 3 by x to the power 4 dx এতিয়া df এই যে মই কৈ আছো f of x মানেনো কি হয় বাৰু এই গ্ৰাফ এটা যে আকা f of x মানে কি হয় y হয় নে নহয় বাৰু হয় নে নহয় হয় স্যাৰ তুমি কি কৰিলা সৰু y এটা ললা একদম ভেৰি স্মল পাৰ্ট এটা ললা ইয়াৰ একদম ভেৰি স্মল পাৰ্ট এটা ললা এতিয়া এই পাৰ্টটো মানে সৰু তুমি পাৰ্ট এটা ললা dy f of x মানে ক'ব গলে তোমাৰ dy হৈ আছে এই dy কিটাক যদি তুমি গুটেই একলগ কৰি দিয়া ইন্টিগ্ৰেশন কৰি দিয়া গুটেই ফাংচনটো পাবা নোপোৱা বাৰু মানে গুটেই গ্ৰাফডাল পাই যাবা নে নোপোৱা পাম নে নাপাম বাৰু গুটেই ফাংচনটো পাম নে নাপাম ইন্টিগ্ৰেট কৰাৰ লগে লগে তুমি এই সৰু পোৰশনটো লৈছিলা গুটেই কিটা যদি একলগ কৰি দিয়া গুটেই ফাংচনটো পোৱা যাব নে নাযায় যাব তেতিয়াহলে ইয়াত কি আহিব ইন্টিগ্ৰেট কৰিলে f of x equal to ইয়াৰ ইন্টিগ্ৰেশন লিখা 4x to the power 4 by 4 minus 3 এটো কি হ'ব x to the power minus 4 plus 1 minus 4 plus 1 plus constant c বুজি পাইছা নে কিয় হল বাৰু -4 + 1 কাৰণ তলত আছে x to the power 4 ওপৰলে কি হ'ব ওপৰলে গলে কি হ'ব x to the power -4 a4 cancel x to the power 4 তলত কি আহিব -3 + 3 cancel কি পাবা 1 by x cube plus c equal to এফালে হল f of x তোমাক আকৌ লগতে দি দিছে দেই f of 2 ৰ ভ্যালু কিমান দিয়া হৈ আছে তোমাক 0 তাৰ মানে x ৰ জায়গাত 0 বহুৱাচোন কি পাবা তুমি সৰি x ৰ 0 নহয় x ৰ জায়গাত 2 বহুৱা এটো কি পাবা 2 to the power 4 অৰ্থাৎ 16 plus 1/8 plus c equal to কি হ'ব 0 তাৰ মানে ইয়াৰ পৰা যদি মই এলচিএম লবলৈ যাও 8 64 into 2 128 plus 1 plus c equal to 0 তানে c equal to কি হ'ব -129/8 তো c ভ্যালু পাই গলো f of x ত বহাই দিয়া তো f of x equal to কি হ'ব x to the power 4 plus 1 by x cube minus 129/8 ঠিকে আছে নে বুজি পাইছা পাইছো স্যাৰ আজি আমাৰ 7.1 ফিনিশ্ড হল 7.1 খিনি তোমালোকক আমি দেখালো মই 7.1 খিনি আজি আমি কমপ্লিট কৰিলো নেক্সট তোমালোকে ফৰ্মুলা খিনি ভালদৰে চাই থবা কাৰণ 7.2 আমাক লাগিব 7.2 খিনিলে যাম আজি যিখিনি কৰোৱা হৈছে ভালকে তোমালোকে ফোকাস কৰিবা ভালদৰে কোৱেশ্চন বিলাক ট্ৰাই কৰিবা মই পিডিএফ টো সোনকালে শেয়াৰ কৰি আছো ঠিক আছে কিবা কোৱেশ্চন আছে নেকি তোমালোকৰ ফালৰ পৰা যদি নাই আজি আমি ইয়াতে সামৰিছো ঠিক আছে হ'ব নে ওকে থ্যাংক ইউ